প্ৰথম কৈছিলোঁ প্ৰথম দুখন জিলাক লৈ আৰম্ভ কৰিব বুলি কৈছিলোঁ। তেতিয়া সদৌ অসম ছাত্ৰ সন্থাই আমি কৈছিলোঁ যে দুখন জিলাত নহয়, সদৌ অসমৰ সকলো জিলাতে সমান্তৰালভাৱে কাম আৰম্ভ হ'ব লাগিব। এতিয়া আকৌ 5খন জিলাৰ কথা কৈছোঁ। গতিকে নহয়, উজনি নামনিৰ সকলো জিলাতে সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰে ৰেজিষ্ট্ৰাৰ জেনেৰেলে কাম আৰম্ভ কৰিব লাগিব। নাগৰিক পঞ্জী উন্নীতকৰণৰ কাম লগে লগে কথা এটা ভূমি হস্তান্তৰ বিল এখনৰ কথা আহি আছে। বহু বছৰৰ পৰা আমি আন্দোলন কৰি আছোঁ। এতিয়া বাংলাদেশক মাটি গতাই দিয়াৰ কথা কৈছে, অসমৰ মাটি গতাই দিয়াৰ কথা কৈছে বাংলাদেশক। আৰু এই মাটি গতাই দিয়াৰ ক্ষেত্ৰত বহু কথা পৰিঘটনা এছেম্বলিটো হৈছে, এছেম্বলিৰ বাহিৰতো হৈছে। তেখেতসকলে কৈছে যে আমাৰ লাভ হ'ব, অসমৰ ৰাইজৰ লাভ হ'ব, বাংলাদেশে কম মাটি পাব, আমি বেছি মাটি পাম। কিন্তু আমি দেখিবলৈ পাইছোঁ, যিটো আমাৰ হাতত তথ্য আছে, এই তথ্যৰ আধাৰত আমি দেখিবলৈ পাইছোঁ যে তাত আমি অসমে বহু হেক্টৰ বিঘা, বহু হাজাৰ হেক্টৰ বিঘা মাটি আমি বাংলাদেশক দিবলৈ ওলাই আছোঁ। গতিকে এইটো কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ এটা ভোটাৰ বেংক সৃষ্টিৰ এটা পলিচি। গতিকে আমি দৃঢ়তাৰে এই ঘটনাটোক বিৰোধিতা কৰিছোঁ আৰু ভৱিষ্যতে আশা প্ৰকাশ কৰিম যে পাৰ্লিয়ামেণ্টত যদি বিল আনে, ৰাজ্যসভাত এতিয়া বিলখন আছে, ৰাজ্যসভাৰ এতিয়া কৈছে সকলো দলে কিন্তু অসমীয়াৰ স্বাৰ্থত নাই। দেখিবলৈ পাইছোঁ বিভিন্ন দলে কথা, কংগ্ৰেছটো আমাৰ লগত নাই, এজিপিৰ শক্তি নোহোৱা হৈছে, বিজেপিয়ে ৰাজ্যসভাত এটাও কথা নক'লে। কালি সুষমা স্বৰাজে এটা কথা কৈছে যে আমি অসমীয়াৰ লগত সদায় আছোঁ, কিন্তু বিজেপিয়ে এই ক্ষেত্ৰত এটা দুমুখীয়া নীতি লৈছে। গতিকে সদৌ অসম ছাত্ৰ সন্থাই অসমীয়া জাতীয় জীৱনৰ যিসমূহ ভালপোৱা মানুহ আছে, সদস্যসকল আছে, তেখেতক লৈ আমি সংগ্ৰামী ধাৰা আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিম। এই ক্ষেত্ৰত প্ৰথম অৱস্থাত আজি আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলে, আমাৰ সংগঠনৰ ছাত্ৰ ছাত্ৰীসকলে আমি এই প্ৰতিবাদ কাৰ্যসূচী আমি চৰকাৰৰ আগত দাঙি ধৰিছোঁ, প্ৰশাসনৰ আগত দাঙি ধৰিছোঁ। গতিকে ভৱিষ্যতৰ দিনত সকলো ক্ষেত্ৰতে ব্যৰ্থ হৈছে, সকলো ক্ষেত্ৰতে ব্যৰ্থ। এই ব্যৰ্থতা আমি সকলো ব্যৰ্থতাৰ ক্ষেত্ৰতে কৈছোঁ যে মূল্য বৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ, ৰাজ্য চৰকাৰ মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যৰ্থ। আলুৰ দাম 80 টকা, আলুৰ দাম 50 টকা, পিঁয়াজৰ দাম 80 টকা। আমাৰ বয়স কম, আমাৰ অগ্ৰজসকলে কোনোবা দিনত দেখিছিল নেকি? সকলো ক্ষেত্ৰতে ব্যৰ্থ এইখন ৰাজ্য চৰকাৰ, এইখন কেন্দ্ৰীয় চৰকাৰ। এই ব্যৰ্থতাক তেখেতসকলে মানিবলৈ বাধ্য হ'ব আৰু তাৰ কাৰণে জনমত প্ৰস্তুত কৰিবলৈ আপোনালোকক আহ্বান জনাই মোৰ চমু কথাৰ সামৰণি মাৰি সকলোৱে ধন্যবাদ জনাই মোৰ কথা সামৰণি মাৰিছোঁ। ধন্যবাদ, জয় অসম। ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য মাননীয় মণিমা গোস্বামীদেৱে দীঘলীয়া ব্যাখ্যা আগবঢ়ালে, তেখেতক আমি ধন্যবাদ জনাইছোঁ। আজিৰ এই প্ৰতিবাদী সভাত তথা এই প্ৰতিবাদী কাৰ্যসূচীত সকলোকে উৎসাহ যোগাবৰ কাৰণে তথা শুভেচ্ছামূলক বক্তব্য ৰাখিবৰ কাৰণে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি উত্তৰ ডেকাদেৱক তেখেতৰ বক্তব্য ৰাখিবৰ কাৰণে মই সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্য সন্মানৰ মণিমা গোস্বামী, জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বন্ধুবৰ উদ্ধৱ ডেকা, সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সহকাৰী সাধাৰণ সম্পাদক বন্ধুবৰ দিগন্ত ডেকাকে প্ৰমুখ কৰি জিলা ছাত্ৰ সন্থাৰ সহকাৰী বন্ধুসকল, আজিৰ এই কাৰ্যসূচীত বিশেষভাৱে উদ্যোগ গ্ৰহণ কৰা আন্তঃমহলীয় ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক প্ৰমুখ কৰি বন্ধুসকল, দেওমণি আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল, দাহি শাখা, উত্তৰ পূব মংগলদৈ আঞ্চলিক ছাত্ৰ সন্থা, পশ্চিম মংগলদৈ শাখা ছাত্ৰ সন্থাৰ সতীৰ্থ বন্ধুসকল, আটাইলৈ আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা তথা সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য মণিমা গোস্বামী